হাই হেল্ল' নমস্কাৰ আপোনালোকৰ খবৰ ভালনে মোৰ পিছে ভাল আপোনালোকৰ নিশ্চয় ভাল আজি মোৰ মনটো বহুত ভাল কাৰণ আজি গণেশ পূজা আৰু মই ভাবিলোঁ এবাৰ বজাৰলৈ যাওঁ বুলি তাতে দেখি পালোঁ গণেশ ভগৱান আৰু বেছি মনটো ভাল লাগি গ'ল এনেতে মই মাহী মা গোটেইকেইটা আড্ডা মাৰি গৈ আছোঁ বতৰটো আপোনালোকে দেখিছে কেনেকুৱা ডাৱৰীয়া বৰষুণ ভাৱ হৈ আছে এইটো যেন ৰাস্তা নহয় এইটো যেন এখন যে পথাৰহে হয় তেনেকুৱা মোৰ অনুভৱ হৈ আছে কাৰণ কি কৰিবি ৰাস্তাৰ কাম কৰি আছে ৰাস্তাটো অলপ বেয়া হ'বয়ে উপায় নাই তেনেতে আমি খোজকাঢ়ি গৈ আছোঁ বতৰটো বহুত ডাৱৰীয়া হৈ আছে হয় এনেতে বৰষুণ এজোপৰ আহি গ'ল আৰু আমি দোকানৰ সন্মুখতে ৰৈ দিলোঁ গোটেইকেইটাই বৰষুণটো এৰালৈকে বৰষুণটো এৰিল তাৰপিছতে মোক দৰকাৰ আছিল কেইটামান শাকৰ গুটি আৰু বজাৰলৈ গ'লোঁ শাকৰ গুটি কেইটামান খুৰাটোক দিবলৈ ক'লোঁ খুৰাটো দোকানখন বন্ধ কৰিছিলে মোক খুলি শাকৰ গুটি কেইটা দিল তাৰপিছত ভাবিলোঁ কি ঠাণ্ডা বতৰ যিগতে কি কৰিম একাপ চাহ খাবৰ বহুত মন গৈ আছিল দোকানলৈ গ'লোঁ তিনিটাই যাই কিনে চাহ একাপ খাবলৈ ইচ্ছা কৰিলোঁ সেইকাৰণে চাহ একাপ মোক দিব দিলোঁ আৰু চাহ একাপ দোকানীটোও দিল ভাবিলোঁ কি চাহৰ লগত কি খাওঁ এটা মিঠাইকে লওঁ তাৰপিছত মা ক'ব আছে কি মিঠাই খাওঁ মায়ে ক'ব আছে গল্লা খাব নালাগে যি গতিকে চুগাৰ আজিকালি বহুত হয় সেইটো কাৰণে বেলেগ মিঠাই এটা খাই লোৱা মই এনেতে পেটিছ এটা ল'লোঁ আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে বাই বাই